হাই এভৰিৱান, ৰিংকুজ পাকঘৰ এণ্ড ব্লগছৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই এটা খুবেই ধুনীয়া ৰেচিপি লৈ আহিছোঁ, গুড়ৰ ৰসগোল্লা। কেনেকৈনো ঘৰতে দোকানৰ নিচিনা গুড়ৰ ৰসগোল্লা বনাই খাব পাৰি তাৰ ৰেচিপিটো লৈ আহিছোঁ। মই খুবেই ভাল পাওঁ খাই, প্ৰথমবাৰ বনাইছোঁ কিন্তু খুব ধুনীয়া হৈছে। ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো শেষলৈ চাব আৰু শেষত কেনেকুৱা হৈছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। এতিয়া বলক দেৰি নকৰি বনোৱা আৰম্ভ কৰোঁ। প্ৰথমে মই গেছটো জ্বলাই চচপেন এটাত 1 লিটাৰ আমুল গোল্ড ফুল ক্ৰীম গাখীৰ দি দিছোঁ। এতিয়া এইখিনি উতলিবলৈ দিম। এয়া উতল অহাৰ পিছতে গেছটো অফ কৰি দিলোঁ। এতিয়া 2 মিনিট সময়ৰ পিছত মই এটা বাটিত এটা নেমুৰ ৰস চেপি ললোঁ আৰু যিমানখিনি নেমুৰ ৰস লৈছোঁ সিমানখিনি পৰিমাণত পানী মিলাই লৈ অলপ অলপকৈ গাখীৰখিনিত দি এতিয়া গাখীৰখিনি ফাটিবলৈ দিম। নেমুৰ ৰসৰ সলনি ভিনেগাৰো দিব পাৰে। এয়া লাহে লাহে ফাটিবলৈ আৰম্ভ কৰিছে। গোটেইখিনি নেমুৰ ৰস দিয়াৰ পিছত গাখীৰখিনি ভালকৈ ফটা হৈ গ'ল। এতিয়া এইখিনি চেকনি এখনত চেকি ল'ম। এটা বাচন লৈছোঁ, তাৰে ওপৰত চেকনি এখনৰ ওপৰত পাতল কাপোৰ এখন দি চানাখিনি ঢালি দিছোঁ। এতিয়া এইখিনি ভালদৰে ঠাণ্ডা পানীৰে ধুই ল'ম। এইখিনি ধোৱা হৈ গ'ল। এতিয়া এনেকৈ কাপোৰখনেৰে মেৰিয়াই লৈ অলপ চেপি দিছোঁ আৰু 1.5 ঘণ্টামান সময়ৰ কাৰণে এইখিনি ৰাখি থ'ম। এতিয়া মই চেনি আৰু গুড়ৰ চিৰাপখিনি বনাই লৈছোঁ। গেছটো জ্বলাই চচপেনটো বহাই দিলোঁ। ইয়াতে দিছোঁ আধা কাপ চেনি আৰু 1 কাপ খেজুৰ গুড়। খেজুৰ গুড়েৰে বনালে খুব ধুনীয়া টেষ্টি হয় খাবলৈ। আৰু ইয়াতে দিছোঁ 5 কাপ পানী। এতিয়া চানাখিনি 1.5 ঘণ্টা সময়ৰ পিছত উলিয়াই লৈছোঁ আৰু বহল কাঁহী এখনত এইখিনি উলিয়াই লৈ হাতেৰে ভাঙি দিছোঁ। এতিয়া লাহে লাহে এইখিনি হাতৰ তলুৱাৰে মিহি কৰি লৈছোঁ। এতিয়া মই ইয়াতে দিছোঁ 1 চামুচ কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰৰ সলনি ময়দাও দিব পাৰি। এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি লৈ মই 7-8 মিনিটমান সময় ভালদৰে হাতৰ তলুৱাৰে এনেকৈ মিহি কৰি লৈছোঁ। এয়া হৈ গ'ল। এতিয়া ৰসগোল্লাকেইটা বনাই ল'ম। মই এইটো জোখত বনাইছোঁ কাৰণ পিছত বহুতখিনি ফুলি যায়। এনেকৈ গোটেইকেইটা কৰি ল'লোঁ। 11টা হৈছে। এতিয়া ভালদৰে হাতেৰে এনেকৈ গোল কৰি লৈছোঁ আৰু অলপো ক্ৰেক নথকাকৈ গোল গোলকৈ বনাই ল'ব লাগিব। এনেকৈ গোটেইকেইটা ৰসগোল্লা ৰেডি কৰি লৈছোঁ। এয়া ৰেডি হৈ গ'ল। এতিয়া উতলি থকা চেনি গুড়ৰ চিৰাপখিনি গেছৰ ফ্লেমটো হাই কৰি লৈ ৰসগোল্লাকেইটা দি দিছোঁ। এতিয়া 10 মিনিট সময় হাই ফ্লেমত এইখিনি হ'বলৈ দিছোঁ। এয়া 10 মিনিট হৈ গ'ল।
বহুতখিনি ফুলি আহিছে, বহুত ডাঙৰ সাইজ হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈ 10 মিনিট সময় আকৌ ৰাখি থৈছোঁ। একেবাৰে শেষত 5 মিনিট সময় গেছৰ ফ্লেমটো একেবাৰে লো কৰি এয়া মোৰ ৰসগোল্লা ৰেডি হৈ গ'ল। মই 5 ঘণ্টামান সময় ফ্ৰিজত ৰাখি থৈছিলোঁ। এয়া ঘৰতে টেষ্টি গুড়ৰ ৰসগোল্লা খাবলৈ ৰেডি। প্ৰথমবাৰ বনাইছোঁ যদিও খুব ধুনীয়া হৈছে। আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক এটা কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।